নমস্কাৰ মই কেকে ৰঞ্জিত গগৈ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি গৈ আছো শিৱসাগৰ মানে মানেটো বেছি হয় নহয় ৰাজলক্ষীৰ বাৰ্থডে আজি তাকে বলক শিৱসাগৰ গৈ লওঁ ইপিনে মৰাণৰ পৰা ভাইল পেজি আহি আছে বলক তেতিয়ালে ভিডিওটো আৰম্ভ কৰো এতিয়া শিৱসাগৰ আহি পাই গ'লো আৰু এইপিনে মৰাণৰ পৰা ভাইল পেজি আহি পাই গ'ল নমস্কাৰ মানে আজি বাৰ্থডে খাব আহিছোঁ আমাৰ বান্ধৱী ৰাজলক্ষীৰ বাৰ্থডে আছে তো সেইকাৰণে আহিছোঁ আজি আৰু এতিয়া গিফ্ট এটা ল'ব আহিছোঁ মানে গিফ্টটো পোৱা নাই বিচাৰি অলপ দোকানলৈ এখন দোকান বিচাৰিলোঁ নাপালোঁ নাপালোঁ আৰু মানে ইউনিক গিফ্ট ল'ব লাগিব গৈ পেলাই যাওঁ আৰু প্ৰেংক হ'ব নেকি প্ৰেংক এটা কৰিম বুলি ভাবি আছোঁ কিন্তু এইটো ফেক বুলি নক'ব কোনেও মানে ৰাজলক্ষী লগৰ হয় এতিয়া কৈ দিছোঁ মানে কি হ'ল ৰাজলক্ষী আমি চিনি পোৱা নাছিলোঁ প্ৰথমতে প্ৰেংক কৰাৰ পিছত আমি চিনাকি হৈছোঁ তাৰপিছত মানে চিনাকি হৈ ভাল বান্ধৱী হৈ গ'ল বান্ধৱী মানে আমাৰ ভাল বান্ধৱী হৈ গ'ল মানে তো তাৰপাছত এতিয়া সেইকাৰণে তাই মানে বান্ধৱীকেইজনীক আমি মানে প্ৰেংক চেষ্টা কৰিম মানে কিমান নাজানো আৰু চিন্ময়ীদৰে তাই লৈ আনিব তেনেকৈ আৰু ফেক বুলি পাই গ'লো Thank you, Phil. Rajalokhi, happy birthday. Thank you. Aru ye prank Phil. Okay, আজি পৰা নতুন ব্লগ ষ্টাৰ্ট কৰিছে তুমি চাব ৰাজলক্ষী দিঙিয়া আজি প্ৰেংকো নহ'ল একো নহ'ল ইয়াক কেক খাই দিলোঁ কেক এতিয়া বদলা লৈ লওঁ নেকি তাই মুখ ধুব গৈছে তাৰপৰা আহি লওক তাই এতিয়া মুখ ধুব গৈছে হা মুখ ধুই অহা পিছত বদলা ল'ম ভিডিঅ' কৰিবি হা এতিয়া আমি বাৰ্থডে খাই আহি গ'লোঁ কিন্তু গিফ্ট একো নিয়াই নাছিলোঁ বাৰ্থডে খাই ল'লোঁ আগে এতিয়া গিফ্ট আনিবলৈ যাওঁ নেকি এতিয়া আমি গিফ্ট আনিবলৈ যাওঁ এতিয়া চাওঁ ভাল দোকান পাওঁ নাপাওঁ এইফালে দেখি আহিছোঁ তাকে শিৱসাগৰত গিফ্ট পাব দিগদাৰ হৈছে মানে কি ক'ম আৰু মানে ষ্টেচন চাৰিআলিত মানে একোৱেই নাই দেখোন নেপালোঁ হয় নাই সেইটোৱে তাৰপৰা এতিয়া লৈ মেলি এতিয়া কেপি চাৰিআলি আছোঁ এতিয়া আমি আৰু কেপি চাৰিআলি নহয় ACC নাপাম চাগে এই গিফ্টটো লৈ পিনি নাই নাই গিফ্ট নাই ফাইনেলি গিফ্ট লৈ ল'লোঁ গণেশৰ নেকি গণেশৰ মানে মূৰ্তি এটা লৈছোঁ গিফ্ট মূৰ্তি মানে গণেশৰ মূৰ্তি বুলি কয় চাগে তো
তো গিফ্টটো লৈছো এতিয়া আমি যাওঁ বাৰ্থডেটো কিন্তু ছোৱালীকে চলি আহি গৈছে ইমান তললৈ তাকে বাৰ্থডে আগে খাই দিলো কিন্তু গিফ্ট দিয়া নাই এতিয়ালৈকে আমি যাওঁ গিফ্ট দিওঁ গতিকে বলক যাওঁ অঁ এতিয়া চলি টপা টপা লাগিছে যে এটা আমি খাই উঠিলোঁ আৰু আগফালে ছোৱালীজনী এটা খাই আছিলোঁ বাৰ্থডে খাই হৈ গ'ল আৰু এতিয়া মানে সেইদিনাতে বাৰ্থডে মানে টেটুগালক আজি প্ৰেংক কৰা হ'ম আৰু কোনো ফেক বুলি নকলি যাব নাই ফেক বুলি ক'লে মানে আমি বেয়া লাগে ফেক বনাব মন যায় বেয়া লাগে মানে বহুত বেয়া লাগে আপোনালোকৰ এইটো ৰিয়েল হয় এতিয়া আমি ফুলপাৰ ৰখি আছোঁ তাৰ এইফালে কেমেৰা আইনে কেমেৰা ৰেডি কৰি থৈছে এইপিনে কেমেৰা ৰেডি আমি মানে তাই আহিব দিয়া ছোৱালীজনী তাই মানে মোকো নাহো বুলি কৈছে গম পাই তাই মোক নাহো বুলি কৈ আছে কিন্তু কেকে গম পাই মোক ফোন কৰি আছে মানে আহিব আমাক মই গম পাওঁ আহিব বুলি আমাক মানে উল্টাই প্ৰেংক কৰিবলৈ চাই আছে মানে ইয়াত তো মানে সেইকাৰণে ৰৈ আছোঁ এতিয়া অলপ দেখাই যাম ভিডিঅ'টো মানে কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে আৰু মানে আনচাৰটো দিলা নেকি আনচাৰটো সঁচাকৈ কৈছে মোক ফোনত কৈ থাকে তোমাৰ কথা ল'ৰাটো বেয়া নি ঘৰত কিমান ধুনীয়া আনিছে কৈ দিয়া আনচাৰটো এতিয়া কৈ দিয়া নহ'লে এতিয়া এইটোতে কৈ দিয়া কথাটো কি হ'ল যে কেক মানে এগৰাকী মানে কেক কৈছিলে যে এগৰাকী মোক লগ কৰিব আহিব কিন্তু মানে মোক নকবলৈ কৈছিলে কিন্তু মানে মই কেকে মোক কৈ দিলে আৰু গম পাই গ'ল যে এওঁ আহিব বুলি ঠিক আছে আমি অলৰেডি কেমেৰা চেমেৰা চব ছেট কৰি থৈ দিছোঁ এগৰাকী প্ৰেংক কৰিবৰ কাৰণে অলৰেডি প্ৰেংক কৰি দিলোঁ কিন্তু এওঁহে মোক প্ৰেংক কৰিম বুলি ভাবিছিলে যদি তুমি প্ৰেংক কৰাটো যদি প্ৰেংক হয় তো আমি প্ৰেংক কৰাটো কিয় প্ৰেংক নহয় তুমিতো প্ৰেংক কৰিব লাগিছিলে আমাক তেতিয়াহ'লে যদি মই কৰাটো কিয় তুমি বেয়া পাইছা তেতিয়াহ'লে আনচাৰ দিয়ে সেইটো আনচাৰ নালাগে বাৰু সেইটো আনচাৰ নালাগে মেইন আনচাৰটো দি দিয়া মেইন আনচাৰ দিলেও ভাল লাগিব তেতিয়া ভাল লাগিব বেয়া লগা নাই বাৰু দুটাকে এতিয়া মেইন আনচাৰটো দি দিয়া তো পাই গ'লোহি আমাৰ ধুনকা দোকান ভাল পাওঁ তাকে মানে বাৰ্থডে খাই পাই গ'লোঁ আৰু বা প্ৰেংক কৰিলে পুবালিক প্ৰেংক হৈ গ'ল তাৰপৰা সেইবোৰকে দেখালোঁ আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই বাই এইটো খাই ল'লোঁ ধুনকা দোকানত এতিয়ালৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম